নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল। আমাৰ ঘৰৰ ওচৰতে জাপৰিকোপ ফিল্ডত ৰাস হৈছিল, ৰাস চাব গৈছিলোঁ। ৰাসত বেছি সময় নাথাকি ঘৰত সোনকালে গুচি আহিলোঁ। ঘৰত আহি কণী বইল ভাত বনাই খালোঁ আৰু বেঙেনা পুৰিলোঁ এটা। আপোনালোকে ভিডিঅ'টো চাওকচোন, চাই কেনেকুৱা পালে জনাব। পনীৰ আঞ্জা সকলোৱে বনাব জানে, মই আৰু সেইটোনো কি ক'ম, নক'লোঁ। আমাৰ চৌকাতে এটা বেঙেনা পুৰিলোঁ। বেঙেনা পুৰোঁতে এটা গান মনত পৰিল, সেই গানটো গাই থাকিলোঁ। কেনেকুৱা বা হৈছে ক'ব। টেঙা তিনিটা, নেমু টেঙা তিনিটা, বেঙেনা পুৰালি ভাত খাম, নকৰিবা চিন্তা। এনেকৈ গান গাই গাই আমাৰ বেঙেনা পোৰা শেষ হ'ল, ৰাতিও হ'ল। এতিয়া ভাত খালোঁ আৰু শুই থাকিলোঁ। ভিডিঅ'টো কেনেকুৱা হ'ল আপোনালোকে জনাবচোন। আজিলৈ ইমানতে সামৰিলোঁ। বাই বাই।